নাখাওঁ মই এয়া ভাত। ওৰা ভাত কেইটামানটো খাই লোৱা, তুমি নাখালে ময়ো নাখাওঁ। সেইটো তোমাৰ কথা, তুমি খালে খাবা নাখালে নাই। আচলতে কথাটো কি জানা, মই তোমাক ইমান মৰমত সদায় নিজৰ হাতেৰে ভাত ৰান্ধি খুৱাওঁ, কিন্তু তুমি জানো কেতিয়াবা মোক তোমাৰ হাতেৰে ভাত ৰান্ধি খুৱাই পাইছানে? কমচে কম সপ্তাহত এদিন যদি তুমি নিজ হাতেৰে নবনালেও মই বনোৱা ভাতকেইটাকে বাঢ়ি মোক খোৱালাহেঁতেন, তাতকৈ সুখৰ কথা আৰু এগৰাকী পত্নীৰ কাৰণে কিবা হ'ব পাৰিলেহেঁতেন নে? মোক ক্ষমা কৰি দিয়া।